हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ বহুত ভাল তো আজি মই এনেকুৱা এটা ভাল লগা ঠাইত গৈ আছো যোনখন ঠাই আপোনালোকে বহুত মিস কৰে আৰু আপোনালোকৰ অতি প্ৰিয় ঠাইখন আৰু সেইখন ঠাইত মই আজি গৈ আছো আপোনালোকক দেখুৱাবলৈ আপোনালোকে মোৰ ভিডিঅটো স্কিপ নকৰাকে ভালদৰে চাই থাকক আৰু মই গৈ আছো আপোনালোকৰ অতি প্ৰিয় মানুহজন থকা ঠাইখনত তো বলক মই ভিডিওটো আৰম্ভ কৰিছো ভিডিওটো মোৰ স্কিপ নকৰাকে ভালদৰে চাই থাকক আপোনালোকৰ অতি প্ৰিয় ঠাই তো ফাইনালি মই পাই গলো আপোনালোকে মিস কৰা ঠাইখন এইখন ঠাই মই ভিতৰলৈ গৈ আছো আৰু আপোনালোকক কৈ আছো কোনখন ঠাই আপোনালোকে তো ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ চিনি পায় আপোনালোকে যোনে যোনে চিনি পায় তেওঁলোকে কমেন্ট কৰিব আৰু যোনে যোনে চিনি নাপায় তেওঁলোকে ভালদৰে চাই ল'ব চাই কিনে আপোনালোকে আহিব পাৰিব আহি কিনে আপোনালোকে চাই যাব পাৰিব মই আহোঁতে অকণমান দেৰি হ'ল তাৰ কাৰণে ইমান মানুহ এতে থাকা নাই গুচি গৈছে আৰু যিখিনি আছে এখিনি বহুত আছে আপোনালোকে ভালদৰে চাই থাকক মই আপোনালোকক পুৰা দেখুৱাই আছো তো বলক আগলৈকে গৈ থাকো আৰু এখিনিত কিমান ধুনীয়াকে পানী ওলাই আছে চাক এটা ৰাতি আহিলে আৰু বহুত ভাল লাগিব আৰু চাগে ৰাতি ৰেড এণ্ড ব্লু লাইট জ্বলে পানীৰ লগত পানী যিমান ওপৰলৈ গৈ আছে লাইটটো বৰ ইমানলৈকে গৈ থাকে ৰাতি হ'লে আৰু বহুত মানুহ আছে এইখিনিত আৰু এইটো চাইডত মন্দিৰ আছে বোলো মন্দিৰৰ ওপৰলৈ যাওঁ এইটো পানী চাই কিমান স্পীডত ওপৰলৈ উঠি আছে আৰু ৰাতি হ'লে আৰু কথাই নাই কিমান ভাল লাগে কিমান কালাৰ হয় মেক্সিমাম 4-5টা কালাৰৰ লাইট কৰি থাকে মানুহবোৰে বহুত মানুহ এতিয়া আছে আৰু বহুত মানুহ গুচি গৈছে এইটো আমাৰ আগতো দেখা পাইছে প্ৰতিটো মানে মূৰ্তিটো দেখা পাইছে এইটো আমাৰ ভূপেন হাজৰিকা হয় আপোনালোকৰ আগৰ পৰা ক্লিয়াৰলি মই দেখুৱাই দি আছো আপোনালোকে চাই থাকক নন ষ্টপ এটা মানুহ পাব আপোনালোকে নন ষ্টপ এনেকুৱা এটা ধুনীয়া জেগা ধুনীয়া ভাইৰেল জেগা আৰু মানুহজনে বহুত ভাইৰেল মানুহজনে বহুত ভাল মানুহ আছিল তাৰ কাৰণে মানুহবোৰে এটা বহুত তেওঁ চাবলৈ আহে তেওঁৰ জাগাখন আৰু মন্দিৰটো চালেতো আপোনালোকৰ ভাষা আৰু কি কম আপোনালোকৰ মাতে ঘূৰাই দিব ইমান ধুনীয়াকৈ বনাইছে মন্দিৰখন মানুহ এতিয়া আহি ফটো উঠাত ব্যস্ত এইটো চাই ডক্টৰ ভূপেন হাজৰিকা আপোনালোকেতো চবেই চিনি পায় সেইটো মানুহজন এইটো অন্তিম মানুহজন মানে পুৰণা মানুহ বহুত ভাল মানুহ আছিল জ্ঞানী গুণী মানুহ আছিল এইফালে যাওঁ বলক মন্দিৰৰ ফালে এতে চেণ্ডেল জোতা সব খুলি থৈ কিনে ভিতৰত যাব লাগিব চাই ইমান ধুনীয়াকৈ মানে এনেকুৱা ফেচিলিটি বনাইছে এটা বহুত ভাল লগা এটা মানে আপোনালোকৰ মানে সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ কাৰণে বহুত ভাল লগা এটা ঠাই আৰু আপোনালোকে বহুত মিছ কৰা মানুহজন অতি প্ৰিয় মানুহজন এইটো চাই কিমান ধুনীয়া মন্দিৰ বুলি আপোনালোকে গমেই নাপাব ভিতৰত গ'লে আপোনালোকে এনেকুৱা ভাল লাগিব এনেকুৱা ফিল হ'ব আপোনালোকৰ তাক কিমান ওখ মন্দিৰখন মানুহ আহি আছে গৈ আছে আৰু বহুত মানুহ আছে মন্দিৰৰ ভিতৰত চাগে ভিতৰত মই দেখুৱাই নাই আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকক মানুহবোৰ ওলাই আহি আছে তো কেনে লাগিছে মোৰ দেখুওৱা জাগাখিনি আপোনালোকক দেখুওৱা জাগাখিনি কেনে লাগিছে মোক ভালদৰে কমেণ্ট কৰি কিনে আপোনালোকে জনাব আৰু যোনখিনি মানে আপোনালোকে যোনে যোনে এইখিনি জেগাত আহি পোৱা নাই আপোনালোকে আহিবলৈ নিশ্চয় নাপাহৰিব আৰু আপোনালোকে বহুত মিছ কৰা আৰু অতি ভাল লগা এজন মানুহ তেওঁক কোনো বাস্তৱ হয়তো দেখা নাই আজি আহি কিনে আপুনি বাস্তৱৰ দৰে চাই যাওক আপুনি চাই কিনে মোক কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগিছে আৰু মন্দিৰখন কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই দেখুৱাই আছো কোনখন জেগা এইটো বাইক পাৰ্কিং কৰা জেগা চাৰিচকীয়া পাৰ্কিং কৰা জেগা এইটো চাওক ডক্টৰ ভূপেন হাজৰিকা সমাধি